Hello everyone, welcome to Assam YouTube channel. আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে যে বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ শ্ৰীকৃষ্ণৰ লীলা সম্বলিত এক আপুৰুকীয়া কাপোৰ বা বস্ত্ৰ। এই কাপোৰ 6.7 দীঘল অৰ্থাৎ 180 ফুট দীঘল আৰু 3.7 পুতলৰ অৰ্থাৎ 90 ফুট পুতলৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰ এক বিশিষ্ট নিৰ্দেশন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ গোপাল তাঁতী প্ৰমুখ্যে তাঁতীকুছিৰ তাঁতীসকলৰ সহায়ত এবছৰত এই বস্ত্ৰখন বৈ উলিয়াইছিল আৰু এই বস্ত্ৰখনত বিভিন্ন ধৰণৰ ৰঙৰ সূতাৰ প্ৰয়োগ কৰা হৈছিল আৰু অতি নিখুঁতভাৱে এইখন বৈ উলিওৱা হৈছিল। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসচুৰ বধলৈকে আটাইখিনি লীলা ইয়াত ধুনীয়াকৈ বৰ্ণনা কৰা আছে। কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত চিলাৰায় পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৃন্দাবনী বস্ত্ৰখন বৈ উলিয়াইছিল আৰু এই বস্ত্ৰখন মহাপুৰুষ শংকৰদেৱে চিলাৰায়ক অৰ্পণ কৰিছিল বুলি জনা যায়। কিন্তু বৰ্তমান এই বস্ত্ৰখন অসমত নাই। ইয়াৰ অংশ বিশেষে সংৰক্ষিত হৈ আছে ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত আৰু সেয়েহে 2027 চনত 18 মাহৰ বাবে বৃন্দাবনী বস্ত্ৰখন অসমলৈ পঠাব, কিন্তু কেইটামান চৰ্তও দিয়া হৈছে আৰু এই চৰ্তখিনি যদি অসমে ফুলফিল কৰিব পাৰে তেতিয়া বস্ত্ৰখন অসমলৈ অনা হ'ব।